এপিডিচিএলৰ শীঘ্ৰে এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু এই নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অভিযন্তা পদতো নিযুক্তি দিয়া হ'ব আৰু ইয়াতে কিমান পদত নিযুক্তি দিয়া হ'ব মই আপোনালোকক সেইখিনি জনাই দিছোঁ ইয়াতে অতি কমেও 2000 পদৰ বাবে এপিডিচিএলে অতি সোনকালে আবেদন বিচাৰিব আৰু এই আপডেটটো মই ক'ত পাইছোঁ হয়তো বহুতৰে মনত বৰ্তমান এইটো প্ৰশ্ন মই আপোনালোক সকলোকে জনাই দিছোঁ আমাৰ অসমৰ যেটো DY365 নিউজ চেনেল আছে তেওঁলোকৰ যেটো ফেসবুক পেজ আছে আপোনালোকে পেজত গলে তেওঁলোকৰ এইটো যেটো পোষ্ট আছে এপিডিচিএলৰ নিযুক্তিক লৈ সেইটো পাই যাব কিন্তু এতিয়া মই আপোনালোক সকলোকে এটা কথা জনাই দিছোঁ আজি ৰাতিপুৱা অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত এটা বাতৰি প্ৰকাশিত হৈছিল তাৰ হেডলাইনটো কি আছিল মই আপোনালোক সকলোকে জনাই দিছোঁ এপিডিচিএলৰ 4500 খালী পদৰ বিপৰীতে নিযুক্তি নিদিয়ে অবসৰী কৰ্মচাৰী বিষয়াৰে চলাব শক্তিখণ্ড কিন্তু তেনেস্থলত বৰ্তমান DY365ত এইটো প্ৰকাশ হৈছে সেইটো কিমান দূৰলৈকে সঁচা বা আজি ৰাতিপুৱা যেটো বাতৰি প্ৰকাশ হৈছে আমাৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত হেয়া কিমান দূৰলৈকে সঁচা এতিয়া কিন্তু সেইটো মই আপোনালোকক 100% শিওৰ হৈ ক'ব নোৱাৰিম আৰু যেতিয়ালৈকে অফিচিয়েল আপডেট নাহে নিযুক্তিক লৈ মই আপোনালোক আগৰ পৰা কৈ আহিছোঁ কোনো ধৰণৰ এনেকুৱা বাতৰিতে যাতে আপোনালোকে বিশ্বাস নকৰে আৰু এইখিনিতে মই আপোনালোক সকলোকে এটা কথা জনাই দিছোঁ আজি কেইদিনমান আগতে মুখ্যমন্ত্ৰী ছাৰে কৈছিলে যে নতুনকৈ আৰু 10000 পদত নিযুক্তি দিয়া হ'ব কিন্তু তাৰ যে 10000 পদ আছে তাৰ 5000 পদ অকল এপিডিচিএলৰে বাবে থাকিব কিন্তু এতিয়া যদি আমি চাব যাওঁ DY365ত যেটো পোষ্ট কৰিছে তেওঁলোকে লিখিছে যে এপিডিচিএলে 2000 পদৰ বাবে আবেদন বিচাৰিব এতিয়া কিমান দূৰলৈকে সঁচা এইবোৰ কথা যেতিয়া অফিচিয়েল আপডেট বা নোটিছ আহিব আমি তেতিয়াহে গম পাম চাওক এতিয়া যদি নিযুক্তি হয় আমাৰ নিবনুৱাসকলৰ বাবেতো বহুত ভাল কথা কিন্তু যদি নিযুক্তি নহয় মই ভাবো হেয়া আমাৰ অসম চৰকাৰে হওক বা যিবোৰ আমাৰ অসমৰ বাতৰি চেনেল আছে তেওঁলোকে এনেকুৱা ভুৱা বাতৰি সম্প্ৰচাৰ কৰিব নালাগে কাৰণ নিবনুৱাসকলৰ মনৰ লগত তেওঁলোকে এনেকুৱা খেলা খেলিব নালাগে বুলি মই ভাবো আৰু এতিয়া যদি আপোনালোকৰ মোৰ এই ভিডিঅ চাই ভাল লাগিছে ভিডিঅটো লাইক কমেন্ট আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰাৰ লগতে আগলৈ যদি এনেকুৱা ভিডিঅ চাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এইখিনি আছিল আজিৰ এই সৰু ভিডিঅটো ধন্যবাদ